हेलो फ्रेंड्स वेलकम टू माय यूट्यूब चैनल आसाम इंग्लिश स्टाडी। सो बंधु बान्धवीসকল আজি আমি আলোচনা কৰিম ইংলিশ গ্ৰামাৰ চেপ্টাৰ 4। চেপ্টাৰ 4ত আলোচনা কৰিম প্ৰেজেন্ট কন্টিনিউয়াস টেন্স আৰু প্ৰেজেন্ট পারফেক্ট টেন্সৰ বিষয়ে আমি আলোচনা কৰিম। এইবিলাকৰ আমি নীতি নিয়মবিলাক লিখি দিম, বুজাই দিম। তোমালোকে কি এই ভিডিঅ'টো কি স্কিপ নকৰিবা। যদি তোমালোকে কি স্কিপ কৰা তেনেহ'লে কি আমি যে নীতি নিয়মবিলাক বুজাই দিম তেতিয়া তোমালোকে কি বুজিবলৈ অসুবিধা হ'ব। তাৰ কাৰণে কি গোটেই ভিডিঅ' তোমালোকে ভালকৈ চোৱা, তেতিয়া তোমালোকে কি আমাৰ নিয়মবিলাক ভালকৈ বুজিব পাৰিবা। তেতিয়া তোমালোকে কি টেন্স কাৰেকশ্যন কৰোঁতে কোনো অসুবিধা নহ'ব। চ' আমি ইয়াতে কি লেট নকৰি কি আমি গ্ৰামাৰৰ ওপৰত আলোচনা কৰিবলৈ আৰম্ভ কৰোঁ। চ' এতিয়া আমি আলোচনা কৰিম কি প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ 2 নম্বৰ নিয়মটো আমি আলোচনা কৰিম। 2 নম্বৰ নিয়মটোত আছে যে কোনো বাক্যত নাও এপ্লাই ফৰ ভেৰিয়েশ্যন থাকিলে প্ৰেজেন্ট কন্টিনিউয়াস টেন্স হয়। যদি কোনো এটা বাক্যত নাও থাকে, এপ্লাই ফৰ ভেৰিয়েশ্যন এইবিলাক থাকিলে কি তোমালোকে সেই সেন্টেন্সটো কি প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত কৰি দিয়া আহিবা। তো ইয়াতে কি এক্সাম্পল দিয়া আছে যে ইট গো টু ৰেইন ভেৰি সুন। ইয়াতে কি ভেৰি সুন আছে এই সেন্টেন্সত, তেনেহ'লে কি এইটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত হ'ব। তো প্রেজেন্ট কন্টিনিউয়াস টেন্সৰ গঠনৰ কি প্ৰথমতে আমি কি সাবজেক্টটো দিলোঁ, তাৰপিছত কি এম ইজ আৰ, তেনেহ'লে কি ইটোৰ লগত ইজ হ'ব, তাৰপিছত কি গ'ৰ লগত কি আইএনজি যোগ কৰি আমি অবজেক্টটো দিলেই হ'ল। তো আন এটা কি এক্সাম্পল দিয়া আছে যে দে প্লে ফুটবল নাও। এতে কি নাও আছে সেইকাৰণে কি এই সেন্টেন্সটো কি প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত হ'ব। তো এতিয়া আমি কি এইটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত কৰি দিম। দে লগত কি আৰ হয়, তাৰপিছত প্লেৰ লগত আমি কি আইএনজি যোগ কৰি অবজেক্টটো দিলেই হ'ল। তো এতিয়া আমি কি 3 নম্বৰ নিয়মটো আলোচনা কৰিম যে 3 নম্বৰ নিয়মটোত আছে যে দুটা বাক্যৰ এটা অংশ ইম্পাৰেটিভ সেন্টেন্স হলে আনটো অংশ কি প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ হয়। যদি দুটা বাক্যৰ এটা অংশ ইম্পাৰেটিভ সেন্টেন্স হয় তেনেহ'লে কি আনটো অংশ তোমালোকে কি প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত কৰিবা। এতিয়া কথা হ'ল ইম্পাৰেটিভ সেন্টেন্স কোনবিলাক, যে যিবিলাক বাক্যৰ আদেশ, অনুৰোধ বা উপদেশ দিয়া বুজায় তাকে ইম্পাৰেটিভ সেন্টেন্স কয়। তো ইয়াতে এক্সাম্পল দিয়া আছে যে ডু নট ডিস্টার্ব হিম হি স্লিপিং। তাকে তুমি ডিস্টার্ব নকৰিবা, তেওঁকে টোপনিত আছে। তো এইটো ইয়াতে এইটো অংশ কি আদেশ দিয়া বুজাইছে, তেনেহ'লে কি আনটো অংশ প্ৰেজেন্ট কন্টিনিউয়াস টেন্স হ'ব। তো আমি আনটো অংশ প্ৰেজেন্ট কন্টিনিউয়াস টেন্স কৰিম, ডু নট ডিস্টার্ব হিম হি ইজ স্লিপিং। তো ইয়াতে আৰু একটা এক্সাম্পল দিয়া আছে যে লুক এট দ্য ক্লাউড, যে তুমি সেই মেঘলৈ ডাৱৰলৈ চোৱা, ইট ইজ গোয়িং টু ৰেইন ভেৰি সুন। তো এইটো কি ইম্পাৰেটিভ সেন্টেন্সত আছে, তেনেহ'লে কি আমি আনটো অংশ প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত কৰিম, ইট ইজ গোয়িং টু ৰেইন ভেৰি সুন হৈ গ'ল। তো এতিয়া আমি কি 4 নম্বৰ নিয়মটো আলোচনা কৰিম। 4 নম্বৰ নিয়মটোত আছে যে দুটা বাক্যৰ এটা অংশৰ কাম এইমাত্ৰ শেষ হৈছে কিন্তু তাৰ ফলটো চলি থকা বুজালে প্ৰেজেন্ট কন্টিনিউয়াস টেন্স হয়। যে দুটা বাক্যৰ এটা অংশৰ কাম এইমাত্ৰ শেষ হৈছে কিন্তু তাৰ ফলটো চলি থকা বুজালে আনটো অংশ প্ৰেজেন্ট কন্টিনিউয়াস টেন্স হয়। যেনে হি কাট হিজ ফিংগাৰ ইট ব্লাড নাও। তোৰ ফিংগাৰটো অলৰেডি কাটিছে কিন্তু তেজটো এতিয়া ওলাই আছে, তেনেহ'লে কি আনটো অংশ প্ৰেজেন্ট কন্টিনিউয়াস টেন্স হ'ব, হি কাট হিজ ফিংগাৰ ইট ইজ ব্লাডিং নাও। তো এতিয়া আমি কি প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ নিয়মবিলাক আমি ভালকৈ বুজাই দিলোঁ, লিখি দিলোঁ। তো এতিয়া আমি কি প্ৰেজেন্ট পারফেক্ট টেন্সটো আলোচনা কৰিম। যে প্ৰেজেন্ট পারফেক্ট টেন্স কাক বলে, প্ৰথমতে যে যি ভাৰ্বৰ কাম এইমাত্ৰ শেষ হৈছে কিন্তু তাৰ ফলটো এতিয়াও চলি আছে তাকে প্ৰেজেন্ট পারফেক্ট টেন্স বলে। তো প্ৰেজেন্ট পারফেক্ট টেন্সৰ গঠন সূত্র হ'ল যে সাবজেক্ট প্লাস হ্যাভ বাই হেজ প্লাস মেইন ভাৰ্বৰ পাস্ট পার্টিসিপল প্লাস অবজেক্ট। এইটো আমাৰ কি মুখস্থ ৰাখিব লাগিব। এই সূত্র অনুসৰি কি আমাৰ প্ৰেজেন্ট পারফেক্ট টেন্সটো কৰিব লাগিব। তো ইয়াতে কি প্ৰেজেন্ট পারফেক্ট টেন্সৰ এটা নিয়ম দিয়া আছে। 1 নম্বৰ নিয়মটো হ'ল যে কোনো বাক্যত অলৰেডি জাষ্ট নাও ইজ আদাৰ ফৰ ইয়েট নো বিলিভ টুডে ইভাৰ নিভাৰ আণ্ডাৰষ্টেণ্ড আদি এডভাৰ্ব থাকিলে প্ৰেজেন্ট পারফেক্ট টেন্স হয়। তো এই এডভাৰ্ববিলাক তোমালোকৰ কি মুখস্থ কৰিব লাগিব। এই এডভাৰ্ব তোমালোকে ভালকৈ মুখস্থ কৰিবা। যেতিয়া তোমালোকে এই এডভাৰ্ববিলাক কোনো এটা সেন্টেন্সত পাবা তোমালোকে কি লগে লগে সেই সেন্টেন্সটো প্ৰেজেন্ট পারফেক্ট টেন্সত কৰি দিয়া আহিবা। তো ইয়াতে কি এক্সাম্পল দিয়া আছে যে ৰাম অলৰেডি রাইট দ্য লেটার। ইয়াতে কি অলরেডি আছে সেইকাৰণে কি এইটো আমি কি প্ৰেজেন্ট পারফেক্ট টেন্সত কৰিম। তো আমি প্ৰেজেন্ট পারফেক্ট টেন্সৰ গঠনত আমি কি প্ৰথমতে কি সাবজেক্টটো ল'লো, তাৰপিছত কি হ্যাভ বাই হেজ, ৰামৰ লগত কি হেজ হয় আমি হেজটো দিলোঁ, তাৰপিছত অলৰেডি দি এতিয়া কি আমি মেইন ভাৰ্বৰ পাস্ট পার্টিসিপল, রাইটৰ পাস্ট পার্টিসিপল কি রিটেন। তো আমি আগতে কৈ দিছোঁ তোমালোকে ভাৰ্বৰ ফৰ্মবিলাক মুখস্থ কৰি ল'বা। তো রাইটৰ পাস্ট পার্টিসিপল হ'ল কি রিটেন, রিটেনটো দিলোঁ, তাৰপিছত কি অবজেক্ট দ্য লেটাৰ হৈ গ'ল।
তো এতিয়া আমি কি 2 নম্বৰ নিয়মটো আলোচনা কৰিম যে 2 নম্বৰ নিয়মটোত আছে যে একে সাবজেক্টৰ দ্বাৰা গঠিত দুটা বাক্যৰ এটা অংশ নেগেটিভ সেন্টেন্স হলে আনটো অংশ প্ৰেজেন্ট পারফেক্ট টেন্স হয় যে একে সাবজেক্টৰ দ্বাৰা গঠিত দুটা বাক্যৰ এটা অংশ নেগেটিভ সেন্টেন্সত হলে আনটো অংশ কি প্রেজেন্ট পারফেক্ট টেন্স হয় যে ইয়াতে কি এক্সাম্পল দিয়া আছে যে রাম ইজ নট এট হোম হি গো টু স্কুল ইয়াতে চাওক রাম আৰু হি ইয়াতে কি রাম ইজ নট এট হোম তেওঁ কি ঘৰত নাই তেওঁ স্কুললৈ গৈছে ইয়াতে কি দুটা বাক্যৰ সাবজেক্ট কি এটাই ইয়াতে রাম আৰু হিটো কি রামকে বুজাইছে সেইকাৰণে কি এই আৰু এইটো অংশত কি নেগেটিভ আছে যে দুটা বাক্যৰ এটা অংশ একে সাবজেক্টৰ দ্বাৰা গঠিত দুটা বাক্যৰ এটা অংশ নেগেটিভ সেন্টেন্সত থাকিলে আনটো অংশ আমি কি প্রেজেন্ট পারফেক্ট টেন্স কৰিম তো এইটো নেগেটিভ সেন্টেন্সত আছে তেনেহ'লে আমি এইটো অংশ প্রেজেন্ট পারফেক্ট টেন্সত কৰি দি আহিম হি হেজ গান টু স্কুল হৈ গ'ল সব বন্ধু বান্ধৱীসকল আজি আমি কি ইমানে আলোচনা কৰিলোঁ তোমালোকে কি এই নীতি নিয়মবিলাক ভালকৈ মুখস্থ কৰি লোৱা ঘৰত পঢ়া বুজিবলৈ চেষ্টা কৰা তেতিয়াহে তোমালোকে আমি যে আৰু নীতি নিয়ম দিম বুজাই দিম তেতিয়া তোমালোকে কি বুজিবলৈ সুবিধা হ'ব তোমালোকে যদি আজিৰ পৰা কালিলৈ থৈ দিয়া তেতিয়া কিন্তু বহুতো সমস্যা আহি পৰিব আজিৰ পৰা থৈ দিলে লাহে লাহে তোমালোকৰ বহুতো পৰা একেলগে পঢ়িবলৈ টান হৈ যাব তেতিয়া তোমালোকৰ পঢ়িবলৈ ইচ্ছা নহব আৰু আমি যে তোমালোকক ভিডিঅ'ৰ জৰিয়তে যে বুজাই দি আছো তোমালোকে কি বুজিবলৈ অসুবিধা হৈ পৰিব তাৰ কাৰণে কি তোমালোকে আজিৰ পৰা কালিলৈ কেতিয়াও থৈ নিদিবা তো তেতিয়াই তোমালোকে কি তোমালোকৰ কোনো প্ৰব্লেম নহব সো বন্ধু বান্ধৱীসকল আজি আমি কি ইমানে আলোচনা কৰিলোঁ